নিৰ্বাচনৰ আমাৰ কোঅৰ্ডিনেশ্যন কমিটিৰ কাৰ্যালয় উদ্বোধন মুহূৰ্তত উপস্থিত আমাৰ গড়েশ্বৰ কোঅৰ্ডিনেশ্যন কমিটিৰ চিফ কোঅৰ্ডিনেটৰ সন্মানীয় অৰুণ ৰয় ডাঙৰীয়া, লগতে আমাৰ গড়েশ্বৰ ব্লক কমাণ্ড অঞ্চল সম্পাদিকা লগতে বিষয়ববীয়াসকল, আমাৰ এই বালাবাৰী প্ৰাইমাৰী কমিটিৰ সভাপতি সম্পাদকদ্বয় লগতে বিষয়ববীয়াসকল আৰু আমাৰ এই বালাবাৰী প্ৰাইমাৰী মহিলা মঞ্চৰ সভানেত্ৰী সম্পাদিকা সমন্বিতে বিষয়ববীয়াসকল, লগতে আমাৰ বালাবাৰী VCDCৰ সন্মানীয় চেয়াৰমেন, ভাইচ চেয়াৰমেন লগতে মেম্বাৰসকল, আজি আমি আৰু আমাৰ মাজত আছে আমাৰ গড়েশ্বৰ কোঅৰ্ডিনেশ্যন কমিটিৰ চিফ কোঅৰ্ডিনেটৰ সন্মানীয় অৰুণ ৰয় দেৱকো এখন ফুলম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। লগতে আমাৰ গড়েশ্বৰ ব্লক মহিলা মঞ্চৰ সভানেত্ৰী সন্মানীয়া আৰতী বড়ো দেৱকো এখন ফুলম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। বালাবাৰী VCDCৰ অন্তৰ্গত 57 নং ৰঙিয়া বিধানসভা সমষ্টিৰ যি মুখ্য কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত মোক কাৰ্যালয় উদ্বোধন কৰাৰ দায়িত্ব অৰ্পণ কৰা আমাৰ উদ্যোক্তাসকললৈ মোৰ আন্তৰিক অভিনন্দন যাচিছোঁ। আমাৰ এই অনুষ্ঠানত উপস্থিত থকা আমাৰ কোঅৰ্ডিনেটৰ কমিটিৰ চিফ কোঅৰ্ডিনেটৰ মাননীয় অৰুণ ৰয় ডাঙৰীয়া, উপস্থিত থকা গড়েশ্বৰ ব্লক মহিলা মঞ্চৰ সভানেত্ৰী আৰতী বড়ো বাইদেউ ডাঙৰীয়ানী, উপস্থিত থকা আমাৰ বালাবাৰী প্ৰাইমাৰীৰ নৱনিৰ্বাচিত চেয়াৰমেন, ভাইচ চেয়াৰমেন আৰু সদস্যবৃন্দ, আৰু উপস্থিত থকা বালাবাৰী প্ৰাইমাৰীৰ সভাপতি সম্পাদক লগতে সদস্যবৃন্দ আৰু মহিলা মঞ্চৰ বালাবাৰী প্ৰাইমাৰীৰ সম্পাদিকা সভানেত্ৰীৰ লগতে মহিলাবৃন্দ আৰু উপস্থিত থকা শ্ৰদ্ধাৰ ৰাইজ, আমি যিটো উদ্দেশ্যলৈ আজি ইয়াত সমবেত হৈছোঁ, মই আশা ৰাখিছোঁ আমি UPPL পাৰ্টি হিচাপে আমাৰ ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী মাননীয় ভৱেশ কলিতা দেৱক আমি আমাৰ UPPL দলৰ তৰফৰ পৰা সম্পূৰ্ণ সমৰ্থন জনাবলৈ আগবাঢ়ি আহিছোঁ, আৰু মই আশা ৰাখিছোঁ আমি নিশ্চয় আমাৰ UPPL দল হিচাপে তেখেতক একক সমৰ্থন জনাব পাৰিম আৰু আমাৰ ৰঙিয়া সমষ্টিৰ পৰা তেখেতক আমি সকলোৱে বিপুল ভোটত জয় কৰাব পাৰিম। আমাৰ যি UPPL দলৰ উদ্দেশ্য, নীতি, আদৰ্শ, এই সকলোবোৰ আমি আমাৰ মাজত লৈ আমি ভাৰতীয় জনতা পাৰ্টিক সহযোগ কৰিব আগবাঢ়ি গৈছোঁ। আমি UPPL দল হিচাপে আমাৰ যি পৰিষদীয় নিৰ্বাচনত মনৰ একাগ্ৰতা আৰু একক সাহসেৰে আমি আমাৰ BTC উদ্ধাৰ কৰিলোঁ, আমাৰ BTR চুক্তিখন আমি পাবলৈ সক্ষম হ'লোঁ, আৰু আমাৰ গড়েশ্বৰ সমষ্টি উদ্ধাৰ কৰিবলৈ আমি সক্ষম হ'লোঁ, আৰু আমাৰ মাজত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি চিফ হিচাপে পালোঁ, আৰু সেই BTR চুক্তিখন আমি ৰূপায়ণ কৰাৰ স্বাৰ্থতে আমি অসমত ভাৰতীয় জনতা পাৰ্টিক আমি সহযোগ কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকে সকলোৱে জ্ঞাত, যদি আমাৰ BTR চুক্তিখন ৰূপায়ণ হ'ব লাগে, আমাৰ যি চুক্তিত স্বাক্ষৰকাৰী আছিলে আমাৰ যি ষ্টেট গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট, এই সকলো
সকলোবোৰৰ যদি সহযোগিতা নাথাকে আমাৰ নিশ্চয় বিটিআৰ চুক্তিখন ৰূপায়ণ নহ'ব আৰু ইয়াৰ স্বাৰ্থতে আমি ইউপিপিএল দল হিচাপে আমি ভাৰতীয় জনতা পাৰ্টিক একগ্ৰতাৰে আৰু একক সততা আৰু সাহসেৰে আমি সহযোগ কৰিবলৈ আগবাঢ়ি গৈছোঁ। जिंदाबाद जिंदाबाद UPPL जिंदाबाद 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 कुमार जिंदाबाद जिंदाबाद जिंदाबाद